and welcome back to my YouTube channel. নমস্কাৰ সকলোকে আৰু সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি যাবলৈ ওলাইছো মেৰবিললৈ মেৰবিল পৰ্যটন কেন্দ্ৰলৈ লগত আছে এঞ্জেল হাই এঞ্জেল আৰু মুনিবা আৰু যাব কুহি আমি লবলৈ গৈ আছো এতিয়া গাড়ী বেগ So আমি এটা গৈ আছো মেৰবিললৈ আজি প্ল্যানটো খুবেই সাডেন আছিলে ৰাতিপুৱা আসলতে বতৰটো বহুত বেয়া আছিল কাৰণে উঠা দেৰি হ'ল আৰু দোকান খোলাও দেৰি হ'ল তো ভাবিলো যে বতৰটো যদি ভাল হয় কৰবালে ওলাই যাম কাৰণ ইহঁতক লৈ পেলাই ওলাই যোৱাৰ কথা আছিলে এদিন ওলাই যাবলৈ নিউ ইয়াৰ পৰা সময় পোৱা নাই মানে নিউ ইয়াৰ হোৱাৰ পিছৰ পৰা তো ভাবিলো আজি যদি বতৰ ভাল হয় ওলাই যাম তো বতৰটো অকমান ভাল কৰিলে দুপৰীয়ালে ভাবিলো ওচৰতে যাবলৈ লগা ঠাই মেৰবিলে আছে কাৰণ এতিয়া দূৰলৈতো ক'তো যাব নোৱাৰো ঘূৰি আহোঁতে দেৰি হ'ব সো সেয়াই আৰু সেইটো কাৰণে ছাডেনলি পটককৈ প্লেন কৰিলোঁ পটককৈ ভাত খালোঁ মেলিলোঁ ওলালোঁ আৰু আহিছোঁ আমি এতিয়া মেৰবিলৰ মানে হেৰি আকৌ আমাৰ এনাইহঁতৰ দৌতি যে এনাইহঁতি সৰু হৈ আছিলে এনাই আছিলে তেতিয়াই কাহিনী বেছি পুৰণাও নহয় এনাই দেউতাক ডেকা মানে আমাৰ ককাহঁত থকা দিনৰ কথা আৰু তো সকলোৱে হয়তো জানে যে মেৰবিলৰ এটা কাহিনী আছে সেইটো কাৰণে মেৰবিল ফেমাছ আৰু এতিয়া বৰ্তমান তাকে পৰ্যটন কেন্দ্ৰ হিচাপে মানে সজাই তোলা হৈছে আগতে এনেকুৱা নাছিলে তো কেছটো এনেকুৱা ধৰণৰ হৈছিলে ভালকৈ নাজানো আমি কাৰণ লোকৰ মুখতে শুনা ক'তো লিখা তেনেকৈ হয়তো নাই আৰু মাহঁতৰ মুখত শুনা আইতাহঁতৰ মুখত শুনা বৰমাহঁতৰ এনেকৈ চবৰে মুখত শুনা কিতাপ এতিয়া ওলাইছে চাগে তাৰ বিষয়ে তো কি হৈছিলে যে মুনিবা মানে জলকোঁৱৰ এজন আছিলে তো জলকোঁৱৰজনক গোঁসাই ছোৱালী এজনীক মানে পচন্দ হৈছিলে তাৰপিছত বিয়া পাতিম বুলি ক'লে বিয়া পাতিম বুলি কোৱাৰ পিছত তাতে মাক বাপেকে কথা বতৰা পাতিলে আৰু যে এনেকৈ জলকোঁৱৰজনলৈ কেনেকৈ বিয়া দি দিম আমি পানী দললৈ লৈ যাব মৰি থাকিব নে কি হ'ব তো সেইটো কাৰণে নিদো বুলি ক'লে তো নিদো মানে ছোৱালীজনী নিদো বুলি কোৱাৰ কাৰণে জলকোঁৱৰজনে মানে খঙতে সেই অঞ্চলটো গোটেই পানীৰে বেৰি পেলালে যিখন এতিয়া বৰ্তমান মেৰবিল হিচাপে বিখ্যাত অঞ্চল মহমাৰীৰ পৰা এফালে চাচনি এই অঞ্চলখিনি যিখিনি বেৰি পেলালে মানে সেইখিনিকেতো মেৰবিল বুলি কয় মেৰিয়াই ধৰিলে মানে তো সেই বেৰি পেলালে তাৰপিছত সেইকাৰণে গাঁৱৰ ৰাইজে মিলি ক'লে যে নহয় আপুনি ছোৱালীজনীক দি দিয়ক নহ'লে আমাৰ মানে এনেকৈ কষ্ট হ'ব অশান্তি হ'ব তো তেনেকৈ মান্তি হৈ মেলি তেওঁলোকে বিয়া কৰাই দিলে ছোৱালীজনীক আৰু কোৱা হয় যে মানুহবিলাকে কয় যে জলকোঁৱৰজন সোণৰ নাৱত আহিছিলে আৰু বিয়া পাতি লৈ গৈছিলে তাৰপিছত সেইখিনি কোৱা কথা কোনে কোনে দেখিছে বা নাই দেখা সেয়া নাজানো আমি তাৰপিছত মাজে সময়ে বোলে কোনো নেদেখা সময়ত ঘৰলৈও আহিছিলে মানে জলকোঁৱৰে শাহুৱেকৰ ঘৰলৈ ফুৰিবলৈ আহিছিলে আৰু ছোৱালীজনীক লৈ পেলাই ফুৰিবলৈ আহিছিলে কিন্তু মানুহে চাব নাপায় কোনো মানে জলকোঁৱৰজনক চাব নোৱাৰে বা চালে মানে কিবা দুখ লাগে নিচিনা কথা আছিলে তো তেনেকৈ এদিন শাহুৱেকে মানে ছোৱালীজনীৰ মাকে জলকোঁৱৰজনক চাবলৈ বিচাৰিছিল মানে জোঁৱাইকনো কেনেকুৱা চাবলৈতো অভিয়াছলি মন যাব তো তেনেকৈ চাবলৈ চাগে বিচাৰিছিলে চাবলৈ বিচাৰোঁতে আইনাত এনেকৈ প্ৰতিচ্ছবিটো চালে দেখি পালে আৰু দেখি পোৱাৰ পিছতে জলকোঁৱৰজনে নিজৰ ৱাইফক লৈ পেলাই পত্নীক লৈ পেলাই নাইকিয়া হৈ গ'ল পানীৰ দললৈ গুচি গ'ল আৰু সেই দিন ধৰি আজিলৈকে জলকোঁৱৰজনক কোনো দেখা নাই বা ছোৱালীজনীকো কোনো দেখা নাই আৰু যে কেতিয়াও মানে আকৌ আগৰ নিচিনাকৈ ঘূৰি অহা নাই ঘৰলৈ তো তেনেকুৱা ধৰণৰ কাহিনী তাতকৈ যদি ভালকৈ মই জানো মই আপোনালোকক জনাবলৈ ট্ৰাই কৰিম আৰু আপোনালোকেও যদি এই বিষয়ে ভালদৰে কাহিনীটো জানে তেনেহ'লে জনাব আৰু কিবা যদি ভুল হৈছে আমাৰ কোৱাত কাহিনীটো তেনেহ'লে আমাক সেয়াও জনাব কাৰণ আমি যিমানখিনি শুনিছোঁ চবৰ মুখতে অলপ বেলেগ হয় কাৰণ কাহিনীবিলাক যেতিয়া মানুহৰ মুখেৰে বাগৰি আহে অলপমান চেঞ্জ হয় তো তেনেকৈ চেঞ্জ হৈ আমি এনেকৈ শুনিছোঁ আচল কাহিনী কি আমিও ডাঠি ক'ব নোৱাৰোঁ আচলতে তো সেয়া এতিয়া ধুনীয়াকৈ অসম চৰকাৰে হৈছেগৈ ন পদক্ষেপটো অসম চৰকাৰে মেৰবিল পৰ্যটনথলী হিচাপে সজাই তুলিছে তাত গৈ মানুহবিলাকে চাব পাৰে ফুৰিব পাৰে এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য আছে তাতে সৌন্দৰ্য আছে কাহিনীটো তাত মানে বনাই থোৱা আছে সেইবিলাক চব বনাই থোৱা আছে যিবিলাক মই আজি আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু ময়ো অকণমান ভালদৰে জানিবলৈ ট্ৰাই কৰিম যে কি হৈছিলে আচলতে কেছটো কি হয় সেয়াই
আৰু এটা কথা চাচনিলৈ আহিছোঁ কাৰণে মনত পৰিলে তাতে ৰিচেণ্টলি যোৱা 18 তাৰিখে শ্বহীদ দিৱস হৈ গৈছে 1980 চনত যি অসম আন্দোলন হৈছিলে তাৰে যিকেইজন শ্বহীদ আছিলে তাৰে ভিতৰত 4জন শ্বহীদ দুলীয়াজনৰ আছিলে যাৰ কাৰণে শ্বহীদ দিৱস পালন কৰা হয় প্ৰতি বছৰে 18 জানুৱাৰীত চ' এতিয়া এজন শ্বহীদৰ ঘৰ আমি পাৰ হৈ আহিছোঁ কি নাম যে নগেন ডেকা আৰু আনজন শ্বহীদ হৈছে শ্বহীদ অজিত নেওগ আৰু সেয়া হৈছে মুনমিবাৰ মানে আমাৰ মুনমিবাৰ বৰ্তাক আৰু তেওঁলোকৰ ঘৰো আমি এতিয়া পাম মুনমিবাহঁতৰ যিটো ঘাই ঘৰ সেইটোৱে হৈছে শ্বহীদ অজিত নেওগৰ ঘৰ শ্বহীদ দিৱস যিহেতু হৈ গৈছে আৰু চাচনিলৈ আহিছোঁ গতিকে কথাটো মনত পৰাৰ বাবে মই কথাটো জনাই দিছোঁ মৰিশালীটো দেখাই দিব পাৰিম শ্বহীদ বেদী মানে চাচনিত দুটাকৈ নতুনকৈ পেট্ৰল পাম্পো খোলা হৈছে ধুনীয়া প্ৰগ্ৰেছ হৈছে ভাল লাগে দেখি পেলাই আজিকালি কাৰণ চাচনিখন হৈছে অসমৰ চাগে মানে এটা ওৱান অফ দ্য বিগেষ্ট ভিলেজ আৰু ইয়াতে প্ৰায় 75খন গাঁও আছে খুবেই ডাঙৰ এটা অঞ্চল আৰু ইয়ালৈ আহি খুবেই ভাল লাগে য'তে মানুহ লগ পাওঁ দুলীয়াজনত তাৰে ভিতৰত 10জনৰ ভিতৰত 2জন থাকিবই মানে যে চাচনিৰ হয় আমি তো এইটো ভাল লাগে আৰু ওচৰৰ মানুহ নিচিনা এয়া হৈছে মুনিভাহঁতৰ ঘৰ আমি পাইছোঁহি এয়া আছুৰ অফিচটো ইয়াতে আছে ওচৰতে আৰু এইখিনিতে শ্বহীদ বেদীটো আছে ক'ত আগত আছে ক'ত আছে শ্বহীদ বেদীটো ইয়াতে নাই সেইটো ঘৰটো আমি পাৰ হৈ আহিলোঁ শ্বহীদ বেদীটো আগত আছে কাৰণ মই কেতিয়াও দেখা নাই তাকে মই ভাবিছোঁ কিয় দেখা নাই কাৰণ মুনিভাহঁতৰ ঘৰলৈতো আহি থকা হয় বৰমাহাতী আহে প্ৰতি বছৰে শ্বহীদ দিৱসত আৰু দুলীয়াজনৰ পিপল তলত আছুৱে যিটো অনুষ্ঠিত কৰে শ্বহীদ দিৱস তালৈও যোৱা হয় এটা ধুনীয়া প্ৰজেক্ট লোৱা হৈছে এইটো মীন পালনৰ কেতিয়াবা সোমাই চাবলৈ মন যায় কেতিয়াবা অহা যোৱা কৰি থাকিলে এইফালেদি সোমাবলৈ যদি দিয়ে খুবেই এটা ডাঙৰ অঞ্চল এনেকৈ মীন পালনৰ বাবে লোৱা হৈছে ৰাতি হ'লে খুব ধুনীয়া লাগে লাইট চাইট লগাই দিছে ফুৱাৰা লগাই দিছে এইফালে নোসোমাওঁতো ঠিকে আগেদিহে সোমাম এইফালে আগত আছে এইফালে আছে এইটো হৈছে অজিত নেওগৰ মৰিশালী শ্বহীদ বেদী পাৰিম গেট চাগে মেৰবিলৰে বনাই আছে মিউজিকটো গোৱা আকৌ ব্লগাৰবিলাক লগত থাকিলে বোলে জাৰ্ণিটো বোলে ব'ৰ হৈ যায় গানটো লিৰিক্সটো ধুনীয়াকৈ জানো বুলি আকৌ এবাৰ লগাই লৈছে গাবলৈ এতিয়া পুৰা গাইছে আমি চাচনি পৰ্যটন কেন্দ্ৰ সোমালোহি পাৰিম চাগে এটা গেটতে সুধিবা বোলা বনাই আছে ৰেডি হোৱাগে নাই আৰু সব বস্তু এন্ট্ৰি কৰোৱা হৈ গ'ল গাড়ীখনৰ কাৰণে ল'লে 100 रुपीज আৰু বাকি আমাৰ আমাৰ দুজনীৰ কাৰণে 30 বুজিলি ইয়াতে নাওতো উঠিব পাৰে বোলে
এই এতিয়া শুকাই আছে বাহিৰে ইয়াতে পিকে ইয়াতে আজি মানুহ নাই, আছে যদিও খুব কম চাগে। এতিয়ালৈকেতো পৰ্যটক আমি দেখা নাই ফুৰিবলৈ অহা। খালি ইয়াতে কাম চলি আছে, মহিলাসকলে ফুল ৰুইছে নেকি, ফুল ৰোৱা মেলা কামবিলাক কৰি আছে, চাফা কৰি আছে। কাৰণ নিউ ইয়েৰৰ কাৰণে ইয়ালৈ মানুহ বহুত আহে ফুৰিবলৈ। এইবিলাক কি থাকিব পাৰে চাগে ন? অঁ, টুৰিষ্টৰ কাৰণে ইয়াতে চাগে এইবিলাক ৰুম এনেকৈ বনাই দিছে থাকিবলৈ পৰাকৈ। আপুনি কৈছিলোঁ যে অসম চৰকাৰৰ প্ৰজেক্ট, এইটো অসম চৰকাৰৰ প্ৰজেক্ট নহয়, একচুৱেলি এইটো অইল ইণ্ডিয়া লিমিটেডৰ প্ৰজেক্ট হয়, মেৰবিল পৰ্যটন কেন্দ্ৰ। আৰু এয়া হৈছে জলকোঁৱৰ আৰু নাও, সোণৰ নাও যি কোৱা হৈছিলে তাৰ ষ্টেচু ইয়াতে এনেকৈ বনাই থোৱা আছে। কি? অঁ, এয়া এইটো আকৌ এইটো দেখা নাই জানো? এই এনেকৈ পানীয়ে এনেকৈ বেৰি পেলালে মানে, আৰু এই মাজৰখিনি গাঁওখন হয়। এইটো নাহৰকটীয়া বুলি আছে ন ৰোডটো, এইফালে নাহৰকটীয়া যায়, আমি এইফালে চাচনি ৰাস্তাটোৱেদি সোমাই আহিছোঁ। সেইটো এন্ট্ৰি পইণ্ট। সেইটো মেৰবিলৰ অজগৰ। মুনিবাই এইটো চাবলৈ আহিছিলে, কিন্তু এইটো এতিয়া ক'ত বা আছে। অঁ, ছোৱালীজনী ঘৰটো ক'ত আছে ন? ছোৱালীজনী সেইজনী বহি আছে মেখেলা চাদৰ পিন্ধি। ইয়াতে পানী চুইমিং পুল নিচিনা, মানে চুইমিং পুল নহয়, পুল, অকল পুল। পানী কেলে নাই জানো এতিয়া। এইখনে হৈছে সেই মেৰবিলৰ এটা অংশ, বেৰি দিয়া মেৰবিলখনৰ। ইয়াত আগতে নাও চলাবলৈ দিছিলে, নাৱেদি ইপাৰলৈ লৈ যায়। মই গৈছোঁ আগতে এবাৰ আহোঁতে সৰুতে, কিন্তু এতিয়া চাগে নিদিয়ে। অঁ, এফালেদি যাব। পাৰ্কো আছে ইয়াত এখন ধুনীয়া, সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে। খাবলৈহে নাই ইয়াত, কেণ্টিন চাগে। শহাপহু পলাব আমি ওচৰত গ'লে।
চাৰিওফালে এনেকুৱা ধৰণৰ কেইবাটাও ৰুম আছে মানুহে থাকিবলৈ কাৰণে ধুনীয়া ধুনীয়া খালি চাগে অপেনিং কৰা নাই এতিয়ালৈকে সেইটো কাৰণে ইমান একো লগোৱা নাই গেট ছেট নাই বাকী ভিতৰৰ চাগে ফাৰ্নিচাৰো একো নাই নিচিনাই দেখিছোঁ এইবিলাক অপেনিং লাহেকৈ কৰিব ধুনীয়াকৈ বনাইছে ঘৰবিলাক চ' আমি এতিয়া ৰীল বনালোঁ এটা ৰীল বনালোঁ যিটো আমি 6টামান টেক ল'লোঁ হাঁহি হাঁহি আৰু চবেই ইয়াত কাম কৰি থকা মানুহবিলাকে আমাক ঘূৰি 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 চাই আছে আমি কৈছোঁ বুলি আৰু তাৰপিছত মুনিবাই এটা ৰীল বনালোঁ যিটো মই নিদিওঁ দিলে মানে গালি দিব অঁ শ্বেয়াৰ কৰি দিম সেইটো মই অকণমান এটা পাৰিলে মানে ট্ৰাই কৰিম শ্বেয়াৰ কৰি দিবলৈ মুনিবাই কৰা ৰীলটো এটা কাম কৰিবা যেতিয়া শ্বেয়াৰ কৰিবা ন 5 মিনিটমানৰ কাৰণে কৰিবা তাৰপৰা আকৌ ডিলিট কৰি দিবা মাহে গম চবে দেখি পোৱাৰ পিছত ন হয় বিচাৰিব চবেই লেভেজন ভিডিঅ' এটা পাইছিলোঁ বুলি কাহান কি আবো তেনেহ'লে মই ধুনীয়াকৈ বনাই দিম সেইটো ইউজাৰ আকৌ এবাৰ সেইটো মই দি দিম ইয়াত ধুনীয়াকৈ আৰু এবাৰ तेरी झलक शर्फी श्रीवल्ली नैना मदक बर्फी तेरी झलक शर्फी श्रीवल्ली बातें कर Think you wanna try? Think consider this an invitation to kiss my ass goodbye. Give me that title, title. Come and give me that title, title. Better give me that title, title. এগেইন কেইটামান ৰীল বনালোঁ ঢেৰ ফটোজ তুলিলোঁ আৰু এতিয়া সিহঁতি বহি পেলাই আকৌ গ্ৰুপ চেলফি লৈ আছে মাহীয়েক ভাগিনীয়েকে এতিয়া আমি সৰু ল'ৰা ছোৱালী বনি গ'লোঁ কি বুলি ক'লে এখন চিচ খেলিছোঁ আৰু এঞ্জেলে মোক ৱেইটটো ল'বই পৰা নাই মই এনেকৈ তললৈ গুচি আহোঁ তেতিয়া তাই এনেকৈ ওপৰত উঠি যায় আৰু মই ওপৰলৈ গ'লে মানে তাই তললৈ নাযায় এঞ্জেল ওপৰত উঠি থাকিব এনেকৈ আমাক খেদাব দিয়ে ইয়াৰ পৰা সৰু ল'ৰা ছোৱালী উঠাখনত উঠি আছোঁ চিচৰ পৰা নামি নেক্সট ডেষ্টিনেশ্যন আৰু এতিয়া জুলনা এনজয়িং টু দ্য ফুলেষ্ট জুলনা এইখনৰ অৱস্থা ভাল নহয় বৰ এটা এনেকুৱা শুনিবা চিচৰহে ভালিলে মাহী এঞ্জেল হ'ব বৈ লাগিছে তোমালোকে খেলি থাকা আমি যাওঁ চলো
খুবেই এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ চাৰিওফালে চহৰৰ ধূলি মাকতিবিলাকৰ পৰা ওলাই ইয়াত আহি যদি অলপ সময় টাইম স্পেণ্ড কৰা হয় তেনেহ'লে বহুতেই ভাল লাগে আৰু দুলীয়াজানটো একেবাৰে ধূলিৰ মানে মেইন ঠাই আৰু ধূলিয়ে পোত খাই থকা হয় দুলীয়াজানত থাকিলে মানে তো তাৰ পৰা ওলাই আহি এনেকৈ যদি অলপ টাইম স্পেণ্ড কৰা হয় খুবেই ভাল লাগে মনবিলাকো ভাল লাগে ফ্ৰেছ ফিল হয় দুলীয়াজানৰ একেবাৰে ওচৰতে আছে মেৰবিল পৰ্যটন কেন্দ্ৰ কোনোবাই যদি এতিয়াও অহা নাই আপোনালোকে আহিব পাৰে যদি আগতে আহিছে তাৰ পাছতো আপোনালোকে আহিব পাৰে আহি পেলাই আপোনালোকে ফেমিলিৰ লগত হওক বা বন্ধু বান্ধৱীৰ লগত হওক প্ৰিয়জনৰ লগত হওক ইয়াতে আহি সময় কটাব পাৰে কোৱালিটি টাইম স্পেণ্ড কৰিব পাৰে এয়া হৈছে অথনি দেখুওৱা সেই চ'লাৰ পেনেলখিনি মেলা এইটো কি কৰিম কৰ্দৈ ছিঙিলা এতিয়া পকা নাই অঁ ইয়াৰ পৰা বেগত তোমাক উলিয়াই দিলে হ'লেতো নিবলৈ কৰ্দৈ অ' ৱাও ধেৰ লাগি আছে দেই ডাঙৰ লম্মা লম্মে কৰ্দৈ লাগি আছে ৱাও মেৰবিল পৰ্যটন কেন্দ্ৰ ইয়াৰ কাহিনীটো মই অকণমান আপোনালোকক জনালোঁ আপোনালোকেও যদি ভালদৰে জানে আৰু মোৰ যদি কোৱাত কিবা ভুল হ'ল তেনেহ'লে জনাব ভালদৰে সকলোৱে আমি গম পাম গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই ইয়াতে আমি আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ এতিয়া আমি চিধা ঘৰলৈ যাম ৰাস্তাত কিবা এটা খাই যাম চাগে কাৰণ ভোক লাগিছে খাই মেলি ঘৰলৈ যাম দোকান খুলিমগৈ আৰু চ' যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ দিয়াৰ লগে লগে গম পাবলৈ কাৰণে বেল আইকনটো ক্লিক কৰি দিব চ' টিল দেন বাই